আজি ভিডিঅ'টো ৰাতিপুৱা চাহ কাপৰ সৈতে আৰম্ভ কৰি দিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। বৰ্তমান আমাৰো ভাল। তেন্তে চাই যাব ভিডিঅ'টো একেবাৰে শেষলৈকে। ৰাতিপুৱা ৰ'দজাক দেখি ভিতৰত যে থাকিবলৈ একেবাৰে মন নাযায়। ঠাণ্ডা নাই বুলি কৈ সঁচাকৈ যে যিহে ঠাণ্ডা পৰিছে, ভিতৰত যে থাকিবলৈ মন নাযায়। ৰ'দজাকত বহিবলৈহে মন যায় পূৰা। ৰ'দজাকত বহিয়ে চাহকাপ খাই লৈছোঁ। এতিয়া মই ৰাতিপুৱা ব্ৰেকফাষ্টটো বনাবলৈ লৈছোঁ আৰু এতিয়া বনাম বুলি ভাবিছোঁ। আজি ৰাতিয়ে থাকি গৈছিলে ভাত। মই ভাবিছোঁ ভাতখিনি ভাজি দিম, ফ্ৰাইড ৰাইচৰ নিচিনাকৈ বনাই দিম। তাকে চাওঁচোন আহক কেনেকৈ বনাওঁ মই। এতিয়া মই ইয়াতে কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীখন অলপ গৰম হোৱাত তাতে তেল দি দিলোঁ। আৰু মই লৈছোঁ এয়া সৰুকৈ কাটি লৈছোঁ বিলাহী, পিঁয়াজ আৰু সৰুকৈ কাটি লৈছোঁ এটা জলকীয়া। আৰু এতিয়া তেলখিনি গৰম হৈ যোৱাত মই ইয়াতে এই গোটেইখিনি দি দিম। এইখিনি এতিয়া অলপ দেৰি ভাজি ল'ম। এতিয়া পিঁয়াজখিনি আৰু বিলাহীখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া ইয়াতে দি দিম সোৱাদ অনুসৰি নিমখ, জলকীয়া গুড়ি, অকণমান হালধি আৰু জিৰা ধনিয়া গুড়ি আৰু অকণমান গৰম মছলা। এতিয়া এইখিনি ইয়াতে অকণমান লৰাই দিম। আৰু এতিয়া ইয়াতে দিছোঁ মই এটা ডিমটো অলপ দেৰি এনেকৈ ভাজি ল'ম ডিমটো। আৰু এতিয়া মই ৰাতিৰ ঠাণ্ডা ভাতখিনি ইয়াতে দি দিলোঁ আৰু এতিয়া এইখিনি ভালদৰে লৰাই দিম। কেতিয়াবা এনেকৈ বনাই খাই চাবচোন, বহুত ভাল লাগে খাবলৈ। হয়তো কোনোবাই খাইছে আৰু যিসকলে নাই খোৱা এনেকৈ বনাই খাই চাব, খাবলৈ বহুত ভাল লাগে। এয়া চাওকচোন, দেখিবলৈ কিমান ধুনীয়া লাগিছে আৰু খাবলৈও বহুত ভাল লাগে। এদিন বনাই চাবচোন। ঠাণ্ডা ভাতখিনি এনেকৈ থাকিলে আজি ৰাতিপুৱা এনেকৈ বনাই খাই দিলোঁ আমি সকলোৱে আৰু বহুত ভাল লাগে খাবলৈ। এয়া আমাৰ ফ্ৰাইড ৰাইচ কম নে ভজা ভাত কম হয় আৰু কিবা এটা মুঠতে ৰেডি হৈ গ'ল। এতিয়া আমি খাই লওঁ। খাবলৈ বহুত ভাল লাগে, এদিন ট্ৰাই কৰি চাব। আমাৰ বেটী এতিয়া স্কুল যাবলৈ ৰেডি হৈ গ'ল। এয়া চাহ খাবলৈ লৈছে। হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া খাই স্কুল যাব। এতিয়া আমাৰ বেটীহঁতি স্কুল গ'ল। এতিয়া ময়ো চাহকণ খাই লওঁ। তাৰপিছত এই বিচনা পাতি কাম বন একো কৰা হোৱাই নাই, কৰিম আৰু এতিয়া মই চাহ খাব লৈছোঁ। চাহকণ খাই লওঁ ময়ো, তাৰপিছত আৰু কাম বনবোৰ কৰি থাকিম। এয়া মোৰ হাজবেণ্ডকো খুৱাই বোৱাই আজৰি কৰি লৈছোঁ। তাৰপিছত আৰু যোৱাৰ পিছতে মই গোটেই কাম বনখিনি কৰি আজৰি হৈ ল'ম। আৰু ঘৰৰ মানুহবোৰ ওলাই নোযোৱালৈকে কাম বন একোৱেই নহয়, তাৰপিছতে কাম বন কৰা হয়। হেল্ল' এভৰিৱান, আপোনালোকক একেবাৰে মই ভাত খোৱা সময়ত লগ পাইছোঁহি। তাৰপিছত আৰু বেটীহঁতি স্কুল যোৱা মেলাৰ পিছত আৰু মই সকলো কাম বন কৰি আজৰি হৈ ল'লোঁ। তাৰপিছত বেটীহঁতিও আহিলে স্কুলৰ পৰা। তাৰপিছত তেওঁলোকক ধুৱাই মেলি সকলো আজৰি হৈ ল'লোঁ। তাৰপিছত এতিয়া আমি ভাত খাব লৈছোঁ। হেল্ল' গাইজ। তেন্তে এতিয়া ভাত খাই লওঁ। ভাত খাই লৈ আকৌ লগ পাই আছোঁ আপোনালোকক। হেল্ল' এভৰিৱান, দুপৰীয়া ভাত পানী খোৱাৰ পিছত ভিডিঅ' কৰিবলৈ নহ'লে, ইমান ভাগৰ লাগিলে। তাৰপিছত একেবাৰে শুই দিলোঁ আৰু তাৰপিছত এতিয়া উঠিছোঁ। এতিয়া আৰু চাহ খাই মেলি ল'ম আৰু তাৰপিছত আজি আমাৰ এখন বিয়া আছে, বিয়ালৈ যাব লাগিব। তাৰপিছত বিয়ালৈ যাম, আপোনালোককো দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। একেবাৰে ওলাই মেলি লৈ আপোনালোকক লগ পাম সন্ধিয়া। এতিয়া চাহ খাম,
তাৰপিছত ওলাম, তাৰপিছত বিয়ালৈ যাম। বিয়াৰো কিছু মুহূৰ্ত আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। হেল্ল' এভৰিৱান, আপোনালোকক একেবাৰে মই এতিয়া সন্ধিয়া চাহকাপৰ সৈতে লগ পাইছোঁ। এয়া আমি এতিয়া চাহ খাব লৈছোঁ, গৰম গৰম চিঙৰা আৰু এয়া চাহ। হেল্ল' গাইজ, গুড ইভিনিং। আপুনি আমাৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট, আৰু আপুনি আমাৰ ভিডিঅ'টো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব। খাই লওঁ আমি এতিয়া চাহ। আমাৰ ছোৱালীজনীয়ে বহি বহি ধুনীয়াকৈ কালাৰ কৰি আছে। এয়া চাওক কি আঁকিছা। মই বহুত আঁকিছোঁ, কিবা কিবি আইচক্ৰীম আঁকিছোঁ, বাৰ্গাৰ আঁকিছোঁ, কেক আঁকিছোঁ। কেনেকুৱা লাগিছে জনাব দেই। এনেই থাকিলে তাই ড্ৰয়িংবোৰকে উলিয়াই লয় আৰু আঁকি থাকে। ফাইনেলি আমি বিয়া ঘৰ আহি পাই গ'লোহি। ওলাই মেলি আপোনালোকক দেখাবলৈ নহ'লে, একেবাৰে আহি বিয়া ঘৰত লগ পাইছোঁহি আপোনালোকক। চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে, যিমানখিনি পাৰোঁ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ভাবিছোঁ ইয়াতে শেষ কৰি দিওঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলো ভালে থাকক, সুস্থ থাকক। আজিলৈ আহোঁ, বাই বাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।